Hi guys, welcome to my YouTube channel. এতিয়া আমি যাব ওলাইছোঁ কৰিমগঞ্জ। গুৱাহাটীতো কৰিমগঞ্জ অকলেই যাম। কিমান সময় লাগে এতিয়া ক'ব নোৱাৰোঁ, কাৰণ ৰাস্তা মেঘালয় বহুতেই বেয়া। চাওঁ কি হয়, কিমান টাইম লাগে, আৰু অকলে যোৱা কথা লাহে লাহে যাব লাগিব। বেছি ঘৰ ধৰ কৰিলে নিজৰ কাৰণে বেয়া, সেইকাৰণে লাহে লাহে যাম। টাইম লাগক বাৰু, ভালে ভালে গ'লে। জুবিনদাৰ নামটো লৈ পেলাই যাত্ৰাটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভালেই হ'ব। জয় জুবিনদা। আৰু ইয়াত চবচে ডাঙৰ কথা হ'ল, মানে প্ৰব্লেমটো হ'ল যে গুৱাহাটীত বৰ্তমান বৰষুণ। ওলাই আহিলোঁ, ওলাই অহা 10 মিনিট পিছতেই বৰষুণ। ৰেইনকোটো পিন্ধি নাহিলোঁ, এতিয়া আকৌ ৰখিবও সময় নাই, বহুতেই দেৰি হৈ গ'ল। সেইকাৰণে বেছি জোৰে দিয়া নাই বাৰু, গৈ থাকোঁ যিমান দূৰলৈকে পাৰোঁ। এতিয়া শ্বিলঙত সোমালোঁ, এতিয়া আকৌ বৰষুণটো জোৰকৈ আহি আছে। ৰখি পেলাই ৰেইনকোটটো পিন্ধি লওঁ বাৰু, এতিয়া বেলেগ উপায় নাই, নহ'লে গা বেয়া হ'ব। ইমান দূৰ যোৱা কথা, আকৌ ইমান তিতিব লাগিলে সৰ্বনাশ। এই বৰষুণত তিতি পেলাই ছোৱালীকেইজনী, মানে কি কাপলছ কেইজন শ্বিলং গৈ আছে। মজা ভাল পাবা আজি ডেটিঙৰ। দুদিন পিছত গম পাব কিয় আহিলে। আৰু মাইনাই ভিডিঅ' কৰি কৰি গৈ আছে, আমাকো উঠাই দিলে দেখোন। মাইনাজনে পিছে পিছে আহিছিলোঁ, ৰখি দিলে। এতিয়া বেয়া কাম কৰিলে নহয়। এই ঠাইখিনিত যিমান বাৰে নাহোঁ কিয়, যিমানেই এইফালেৰে অহা যোৱা নকৰোঁ, সদায় নতুন নতুনকৈ লাগে। ইয়াতে সেইফালে মনটো ভাল লাগে, সেইকাৰণে এই ৰাস্তাটোৱে লওঁ। মই একচুৱেলি হাফলং হৈ নাযাওঁ, এই ৰাস্তাটো সদায় নতুন, সদায় কিবা এটা নিজৰে ভাল লাগে, কিয় নাজানো। জুবিন দাই ঠিকেই কৈছিলে,
নিজানৰ কোনোবা ধৰণেৰে তুমি নামি আহিছিলা। মই ছোৱালীৰ কথা কোৱা নাই দেই, মই প্ৰকৃতিৰ কথা কৈছোঁ। সঁচাই ধুনীয়া। দুফালেই পাহাৰ, নীলা আকাশ, তলত নদী, অচিন ঠাই, আৰু কি লাগে জীৱনত? এয়াইতো সুখ, মই ভাবোঁ দেই, বাকী আৰু নাজানো। মাজতে বৰষুণটো কমিলেই আকৌ এতিয়া বৰষুণ আহিছে। এনেকুৱা ধৰণৰ ঠাইবিলাক ভাল লাগে। ৰাস্তাবিলাক ডাঙৰ ডাঙৰ, দুটাফালে ঘৰ-চৰ ইমান এটা নাই, ধুনীয়া পথাৰ টাইপৰ, পাহাৰ অকণমান অকণমান। মই শান্তি পাওঁ এইবিলাক ঠাইত, আচলতে ঘূৰিয়েই হওক থাকিয়েই হওক তো ভাল লাগে। চহৰতকৈতো ভাল, হাই উল্লা নাই, হুলস্থুল নাই বা পলিউশ্যন নাই। মেইন কথা হ'ল সেইটো, পলিউশ্যন নাই, গোটেই গছ গছনি। ভাল লাগে এনেকুৱা ঠাইত থাকি পেলাই। মই ভাবোঁ যে মানুহক ভাল পোৱাতকৈ প্ৰকৃতিক ভাল পাব লাগে। সিহঁতে কেতিয়াও এৰি থৈ নাযায়।
এনেকুৱা ধুনীয়া চিনাৰী, এনেকুৱা ধুনীয়া পিকচাৰ, মেঘ বিচাৰিলে নাপাই আছোঁ। ওলাই আহিব লাগে, ঘূৰিব লাগে, ফুৰিব লাগে, যিটো নিজৰ কাৰণেও ভাল, সকলোৰে কাৰণে ভাল। চাব লাগে জীৱনত অলপ ঘূৰি ফুৰি। আমি গুৱাহাটীত ৱাটাৰফলছ বিচাৰি থাকোঁ, ইয়াতে ৰাস্তাত ৱাটাৰফলছ, এইবিলাক বস্তু মই ভাবোঁ যে চাব লাগে আচলতে। ওচৰতে হয়, বেছি দূৰ নহয় গুৱাহাটীৰ পৰা মেঘালয়, আহিব লাগে। মই সকলোকে আহিবৰ কাৰণে কওঁ যে এবাৰ ঘূৰিব লাগে জীৱনত। মেঘালয় ৰাস্তাৰ ফালে ইমানেই বেয়া, গোটেই বোকা, পাহাৰবিলাক খহি আহিছে, বৰষুণ দি দিছে, গোটেই বোকা হৈ গৈছে। এইখিনিতো ভালে, আগত চাগে আকৌ বেয়া আছে, চাওঁ কি হয়। মই ঠিকেই ভাবিছিলোঁ যে আগত আৰু বেছি বেয়া হ'ব, তাতকৈও বহুতেই বেয়া ৰাস্তা। দুটাফালে ট্ৰাকবিলাক সোমাই দিছে, গাড়ী এখন যাবৰ কাৰণে ঠাই নাথাকে। আৰু ট্ৰাকৰ ড্ৰাইভাৰবিলাক ইমানেই এক্সপাৰ্ট, টাৰ্ণিংবিলাকতো গুলি আহা দিয়ে, ব্ৰেক চেকৰ কোনো ছিষ্টেমেই নাই যেন পাওঁ। আৰু ইয়াতে মেইনলি গাড়ী চলালে বহুত সাৱধান হৈ গাড়ী চলাব লাগিব, বহুত টাৰ্ণিং, কোনফালৰ পৰা কেতিয়া কি গাড়ী আহে কোনো গম নাপায়, দেখা নাপায়, আৰু হৰ্ণ মাৰি থাকিলেও শুনা নাপায় ভালকৈ। আৰু ইয়াতে চবচে বেছি চলে ট্ৰাক, তো সেইটোৰ পৰাতো আৰু খুব সাৱধান। ইয়াৰ পৰা যদি এবাৰ পৰা যায় তেতিয়া আৰু ঘূৰি অহাৰ কোনো চান্স নাথাকে। ফাইনেলি অসমত সোমালো, মেঘালয় এৰিলোঁ। আৰু মই যিমানখিনিলৈকে ভাবোঁ যে দিনতে পোহৰে মেঘালয়খন এৰিলে ভাল হয়। অৰ্থাৎ ট্ৰাকবিলাক চলে যে, ট্ৰাক ড্ৰাইভাৰবিলাকে মদ চদ খাই পেলাই গাড়ী চাড়ী চলাই যায়, আৰু তেতিয়াতো আৰু অলপ কিবা হ'লেও বহুত বেয়াকৈ হ'ব। সেইকাৰণে দিনতেই ভাবোঁ যে দিনতেই মেঘালয়খন এটলিষ্ট পাৰ কৰিলে এইটো পিনে আৰু চিন্তা নাথাকে। আৰু এইখিনি ঠাইত আচলতে মৰ্ণিং আহি পেলাই ভাল লাগে, একদম ৰাতিপুৱাতে, কাৰণ সূৰ্যটো যেতিয়া উঠে
এই ঠাইখিনি গোটেই নদীটো মানে ৰঙা হৈ যায়, চাই ভাল লাগে। এতিয়া আমি কৰিমগঞ্জত সোমালোঁ। ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, 9 কিলোমিটাৰমান হ'ব চাগে। তালৈকে গৈ থাকোঁ এতিয়া ৰুমলৈকে। এটলিষ্ট ৰাস্তাবিলাক পাৰ হওঁতে ভালকৈ চাব লাগে, তাৰপিছত পাৰ হ'ব লাগে। অ'কে, আৰু থেংক ইউ সকলোকে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক প্লিজ কৰি দিয়ক আৰু